So finally V4 বঢ়িয়া বঢ়িয়া গোটেই কমপ্লিট ৰাস্তাটোৱে লৈ লওক এইটো এতিয়া মোক আমি পইচা দিব লগা নিচিনা 1 টকাও নাই বোলে তো আজি এটলিষ্ট গৰমটো বহুতখিনিয়ে কম মানে ৰ'দটো দি আছে কিন্তু ইমানখিনিও গৰম নাই লাষ্ট ভিডিঅ'ত দেখিছিলে মোৰ আচানকছে বহুত বেছি বেয়া হৈ গৈছিল গাটো এতিয়া মই একদম টিপ টপ এইখিনিৰ পৰা চেনেল ইন্ট্ৰটো দি পেলাই আৰম্ভ কৰোঁ So hello guys and welcome back to my YouTube channel. Let's go. So এতিয়া মই ফাৰ্ষ্ট যাম এটিএমত গৈ পেলাই পইচা ওলাম অলপ এটিএম yes খোলা আছে মই ইয়াৰ পৰা ঘূৰাই লওঁ মই ডাইৰেক্ট নুখুমালো মোৰ ইণ্ডিকেটৰটো অলপমান বেয়া হৈ আছে হালকা সো ৰাইট সাইডৰ ইণ্ডিকেটৰটো কাম নকৰে সো চেকআপ কৰিব লাগিব বাইকখনৰ বহুতখিনি আছে চেকআপ কৰিব লগা এটিএম য'ত এচি কাম নকৰে তো পইচা ওলাই লওঁ সো এইটো এটিএমত পইচা নাই ভাবিছিলোঁ এটিএমৰ পৰা পইচা ওলাই লৈ যাওঁ কিন্তু এইটো এটিএমক আমি পইচা দিব লগা নিচিনা 1 টকাও নাই বোলে তো এতিয়া যাব লাগিব এটা আগৰ এটিএমত তো উপায় নাই আৰু মেইন কথাটো হ'ল মই মোৰ লাইসেন্সখন এৰি থৈ আহিছোঁ এখন দোকানত মোক ফোন কৰিছে যে আপোনাৰ লাইসেন্সখন চোন ইয়াত আছে তো মই সেইটো আনিব যাব লাগিব কাৰণ এই 3 দিনমান মই বাইক ওলোৱাই নাই গাড়ী ওলোৱা নাই ইমান তো সেই কাৰণে লাইসেন্সখনত ইমান চকু যোৱা নাই তো এতিয়াহে মই খালি ফোন কৰাৰ পাছত যেতিয়া মই চেক কৰিলোঁ তেতিয়া গম পালোঁ যে হো মেৰা লাইসেন্স হি नहीं है 10 টাকামান ওলাও क्या रे भिक मंगिया गाइस अंबानी হৈ যাম এতিয়া अंबानी তো এয়া পইচা ওলালো এন এতিয়া যাব লাগিব লাইসেন্সখন আনিব কাৰণ সেইখন নহলে এই যি পইচা ওলাইছো এই ফাইনত দিব লাগিব নহয় ভিমাৰ্টত ए भाई पार्टी तो बनती है अपुर साकरी हल वाह अपुर साकरी हल गाइस कॉन्ग्रेचुलेशन्स लिखि दियो कमेन्टत तो बाप रे बाप ए ईदर बजार आरम्भ होइसे ओ भाई मोर राइटर इंडिकेटर तो अलप बेया মই কেনেকে যাও अबु हाथ दान तो আজি মোৰ কাৰণে ইণ্ডিকেটৰ হয় ৰাইট ফালৰটো বাইকত কিন্তু অলপ তেল কম আছে নিচিনা লাগিছে কিন্তু নেজানো আৰু কেছ নাই দুজন আছে ঠেলি লৈ আহিম এবাৰ ওপো ইয়াত চাইকেলছে পৰিছিল মোৰ লগত মই চলাই আনি আছো পুৰা ই মজাকে পাছফালৰ পৰা ও তেতিয়া কেৰিয়াৰটো আছিল নাই কেৰিয়াৰটো আছিল মানে মই পুৰা স্পীডত চলাই স্পীড ব্ৰেকাৰত উৰাই দিছোঁ ই তলত ओ भी क्या दिन थे रे Do you think I'm gonna crash that beautiful lady? Never. বঢ়িয়া গোটেই কমপ্লিট ৰাস্তাটোৱে লৈ লওক यार आगत जाए मोर रखाम बड़ा हरामी हो बेटा जा इতিয়া आহি থাক ময়ো হাৰামি দে ঘেন্টা মাথা বেয়া হৈ যায় গোটেই ৰাস্তা খাই পেলাই এনেকা মানুহ যাওক এম্বুলেন্স সদায় আগত গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে না মই চকত গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে না কোনে বিটু আছে কোন মইনাবা এই तेरी तो कफा नरा नहीं क्या कर मैं कि जानो मैं लड़ा बोले आपसे कुंडा अबे ये स्टिकरिंग है खुला आसे देखून तो हुन तो ये तक की कर जाना जे केवल यूट्यूबर नाम तो लिखिम कि मन लोग खुद कौन से बसे जाए ऐसे नेतानु कुनबा मातिसे भाइटी केटा माने मातिसे এইটো মোৰখন ৰাখি থ সো ফাইনালি V4 ওয়াও V4 এইটো অলপ এগ্ৰেছিভ দিছে যেন লাগে সো
So guys, R15 V4 first time I solai aso. Wow, this is so smooth. Mur enika feel hoy ase je clutch tu tolor phali ki etu nezano etu stock ahe ne oh yat manu om shanti. তোমালোকে বহুত ভুম ভুম কৰি চলা নেকি হ্যাঁ বহুত ৰেফ কৰা ন পুৰা গৰম হৈ আছে এই কাৰণে বেছি নকৰবা অলপ কেইদিনমান যেহেতু নতুন অলপ ভালকে চলাবা কিন্তু নিজৰ বাইকখন চলাব দিলে সো আই এম ভেৰি ভেৰি থ্যাঙ্কফুল টু দেম কাৰণ নিজৰ নতুন বাইক চলাব দিছে যে আইল প্ৰেংক কেনে লাগছে তন্নু এই মাত্ৰ ললো भाई साहब कुछ ज्यादा नहीं हो गया আৰু ভালকে চলাবা লাহে ধীৰে চলাবা বাইক সাইক সব কেটা ভালকে চলাবা ভালকে নচলাই কালি আহিব লাগে ভিডিওটো কালি মানে আহিব থাকিবা দিয়া সো ভাইটি কেটামান লগ পালো চিনি পাইছিল ভিডিও চাই বলে তো ফটো ফটো উঠিলে অলপ এতিয়া ষ্টিকাৰিং এয়া অলপ বাইকৰ ষ্টিকাৰিং কৰিম এইখন 3 ব্ৰাদাৰ্স কাৰ এক্সেসৰিজ চাউলখা দলং পাৰ হৈ আহিয়ে লেফটত এইখন গেটৰ পাছফালে এইখন গেটৰ কাৰণে দেখাই নাপায় আহিব আপোনালোকেও ষ্টিকাৰিং কৰিব নাই কি দোস্ত হয় না হয় জোৰে ক'ব লাগিব হয় So how are you feeling ভাল গাইজ মানে আজি সাৰত ফেন আহি আছে সব ফালৰ পৰা ফেন নহয় মানে ভিডিও চাই আৰু মোৰ এটো ফেন বুলি নকও মানে মোৰ সাবস্ক্ৰাইবাৰ মোৰ ভিউৱাৰ মোৰ ফ্যামিলি মেম্বাৰ এটা আৰু এই মজাকে এতিয়া নাম চাম লিখো বাইকত নাই বাবা চুলি মানে গাইজ ফেন আহি আছে ভাল লাগি আছে মোৰ কাৰণ সেলফি উঠি আছো মকো কয় যে তোমাক দেখিছো ইউটিউবত ভাল লাগে কিবা এটা আগতে দাঁত ব্ৰাছ কৰে ৰাতিয়ে হৈ গ'ল সো আহিছিলো বহুত সোনকালে কিন্তু ফাৰ্ষ্ট পইচা ওলালো তাৰপাছত লাইসেন্সখন আনিব গ'লো যোনটো নাপালো কাৰণ দোকান বন্ধ আছিল তাৰপাছত আহি থাকোঁতে ভাইটি কেইটামানক লগ পালো যোনে মোৰ ভিডিঅ' চাই ভাল লাগিল সিহঁতক লগ পাই মোক সিহঁতৰ R15 ভাৰ্জন 4 খনো চলাব দিলে ভাল লাগিল চলাই পেলাই ধুনীয়া বাইক তাৰপাছত এতিয়া কৰিলোঁ ষ্টিকাৰিং মোৰ ইউটিউব চেনেলটোৰ নাম লিখি ল'লোঁ বাইকত এণ্ড এতিয়া আহিছোঁ ৰয়েলত পৰঠা খাওঁ বেয়া ভোক লাগিছে গাইজ বেয়া ভোক লাগিছে অলপ খাই চাইলোঁ মইনা চাইড কি দোস্ত ভিডিঅ' বনাইলোঁ ৰ এনে অলপ সৰু সুৰা নৰ্মেল বাকী কেনে খবৰ তই গাড়ী চলি আনছা নেকি তোক চলাব নেদে না এইটো হাই তো গাইজ এই আন্ধাৰতে ভিডিঅ'টো শেষ কৰিছোঁ এইখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন টেক কেয়াৰ বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই বাই